হৈছে 3 স্থানত আৰু বৰলীয়াৰো পানী অভাৰটেপ কৰি বিভিন্ন স্থানলৈ সিঁচৰিত হৈছে। আমি আশা কৰিছোঁ যে 20 তাৰিখৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগতীয়া অনুমান মতে 20 তাৰিখৰ পৰা বৰষুণ কমিব বুলি কৈছে। তাৰ লগে লগে মই ভাবোঁ যে বান পৰিস্থিতি কিছু ৰেহাই হ'ব। যিখিনি মথাউৰি ভাঙিছে, যিসকল আক্ৰান্ত হৈছে, যিসকল ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক ৰাজ্য চৰকাৰে যিমান পাৰে সিমান আমি সহায় কৰিম। সমস্যাটো হ'ল এনেকুৱা, ভূটানত পাহাৰ আছে, গতিকে বান থাকক বা নাথাকক, পাহাৰত বৰষুণ হ'লে সেইখিনি পানী ভৈয়ামত আহিবই। কুৰিচুৱে খবৰ দি খুলিলেও পানীখিনি আহিব, খবৰ নিদিলেও আহিব। বানটো নাথাকিলেও সিমান পানী আহিব, থাকিলেও আহিব। সেইবাবে মানস আৰু বেকী ইয়াতে আমি কথা বতৰা পাতি আছোঁ দুটা ডাঙৰ প্ৰজেক্ট কৰিবৰ কাৰণে, যাতে দুইফালৰ বানটো আমি যথেষ্ট শক্তিশালী কৰি নিৰ্মাণ কৰিব পাৰোঁ। বেকীৰ প্ৰজেক্টটো চেংচন হৈছে। ঠিক সেইধৰণে ভূটানৰ লগত সংলগ্ন গোটেইকেইটা উপনদীৰ ওপৰত আমি নতুন ধৰণে মথাউৰি বনোৱাৰ কাৰণে কিছু আঁচনি লৈ থকা হৈছে। বেকীটো ভাৰত চৰকাৰে অনুমোদন কৰিছে। পহুমাৰা, বৰলীয়া, পুথিমাৰী, মানস এইখিনিৰ কাৰণেও আমি বিভিন্ন পৰ্যায়ত কথা বতৰা পাতি আছোঁ। ইতিমধ্যে সেনাবাহিনী, NDRF আৰু SDRF তিনিওটাই উদ্ধাৰ কাৰ্যত লাগি আছে আৰু সেনাবাহিনী আৰু এয়াৰফ'ৰ্চ দুইটাই আমাক কৈ থৈছে যে য'ত যেনেকৈ আমাক লাগে ব্যৱহাৰ কৰক। গতিকে আমি য'ত যেনেকৈ প্ৰয়োজন তেওঁলোকক ব্যৱহাৰ কৰিবলৈ জিলা উপায়ুক্তসকলক আমি নিৰ্দেশ দি থৈছোঁ। আজি নিচেই ৰাতিপুৱা 6 বজাতে প্ৰধানমন্ত্ৰীয়ে মোৰ লগত কথা পাতিছিলে আৰু তেখেতে এইখিনিয়ে কৈছে যে অসমক সাহায্য, পুনৰ সংস্থাপন এইবিলাকৰ ক্ষেত্ৰত যিমান পুঁজিৰ প্ৰয়োজন কেন্দ্ৰীয় চৰকাৰে আমাক দিব। য'তে যেনেকৈ অসুবিধা হয় তেওঁ মোক কৈছে মোৰ লগত তই কথা পাতি ল'বি, যি লাগে আমি সহায় কৰিম আৰু ৰাইজক ৰিলিফ আৰু ৰিহেবিলিটেশ্যন কৰোঁতে কোনো প্ৰকাৰৰ যাতে অভাৱ নহয় তাৰ কাৰণে তেওঁ ৰাজ্য চৰকাৰক সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ আশ্বাস দিছে। মইতো কথা পাতিলোঁ, আপোনালোকে মোৰ সন্মুখতে এজন এজনকৈ কথা পাতিছে, কোনেওতো নাই পোৱা বুলি কোৱা নাই। কিন্তু প্ৰথম দিনাখন সদায় অলপ অসুবিধা হয়, কাৰণ প্ৰথম দিনাখন কামটো থাকে মানুহখিনিক নাও দি লৈ আহা, কেম্পটো ছেট আপ কৰা। গতিকে বান সাহায্যত প্ৰথম দিনাখন অলপ অসুবিধা হয়, দ্বিতীয় দিনাৰ পৰা পিক আপ হয়। গতিকে যদি কোনোবা নিৰ্দিষ্ট কেম্পৰ বিষয়ে আপোনালোকৰ খবৰ আছে মোক দিয়ক, মই এতিয়াই উপায়ুক্তক কৈ দিম। যদি আপোনালোকৰ কোনোবা নিৰ্দিষ্ট কেম্পৰ খবৰ আছে যে অমুক কেম্পৰ মানুহে সাহায্য পোৱা নাই, মোক ক'লে মই 1-1.5 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা কৰি দিম। বজালিতো ৰঞ্জিত দাস ডাঙৰীয়া নিজে আছে আৰু তেওঁ আজি 2 দিন ধৰি আছেই আৰু আজিও পীযুষ হাজৰিকা চিৰাং আৰু বিজনীত যাব। গতিকে মই ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত কথা পাতি ল'ম। কোনোবা জেগাত যদি সাহায্য পোৱা নাই, সাহায্যত কোনো পুঁজিৰ অসুবিধা নাই, মই খবৰ ল'ম নিজে আজি। মই মঙলদৈ আৰু চিপাঝাৰ আৰু কমলপুৰ, ৰঙিয়াত আহিছোঁ। প্ৰতিদিনে ক'ৰবাত নহয় ক'ৰবাত গৈ থাকিম। এবাৰ ঘূৰি চাই